হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। archanavlogটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি আৰম্ভই কৰি দিলোঁ ফ্ৰেণ্ডছ। এয়া দেখিছেনে, কি চিনি পাইছেনে? এয়া গাহৰি মাংস নহয়, এয়া হৈছে ব্ৰইলাৰ মুৰ্গী। ব্ৰইলাৰ মুৰ্গীখিনি মই প্ৰথমতে ভালদৰে ধুই পেলাই এইখিনি মই বইল হ'ব দিছোঁ। এনেদৰে বইল কৰি পানীখিনি পেলাই দিলে ইয়াৰ যিটো বীজাণু থাকে সেই বীজাণুখিনি নোহোৱা হৈ যায় আৰু স্বাস্থ্যৰ কাৰণে খুব ভাল হয়। এই মাংসখিনি আজি মই অলপ বেলেগ ধৰণত বনাইছোঁ। সকলোৱে গাহৰি মাংসৰে মাটিমাহৰ দাইল খায়, আজি মই মাটিমাহৰ দাইল ব্ৰইলাৰ মুৰ্গীৰে বনাইছোঁ। লগত আৰু এটা বস্তু দিছোঁ, সেইটো আপোনালোকে ভিডিঅ'টো চাই গ'লে গম পাই যাব। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে দেখিবলৈ নাপাব মই আৰু কি বস্তু এড কৰিলোঁ। সেয়ে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। এতিয়া ইয়াৰে পানীখিনি পেলাই দি মাংসখিনি ওলাই থৈ দিওঁ। এয়া চাওকচোন ফ্ৰেণ্ডছ, এইখিনি মই বেছি সময় বইল কৰা নাই, 5 মিনিটমান সময় বইল কৰি পানীটো পেলাই দিলোঁ। আৰু এয়া হ'ল মাটিমাহৰ দালি। মাটিমাহৰ দালিখিনি মই ধোৱা নাই, নোধোৱাকৈ আগে অকণমান শুকান কেৰাহীতে ভাজি ল'ম। এয়া মই কুকাৰতে বনাম, সেয়েহে মই কুকাৰতে ভাজি লৈছোঁ। ভালদৰে অকণমান ভাজি ল'ম, শুকানে ভাজি ল'লে ইয়াৰ টেষ্টটো বৰ ধুনীয়া আহে আৰু গোন্ধটোৰ কাৰণে ব্ৰইলাৰ মাংসখিনি খাই কেনে খুব ভাল লাগে। এইখিনি কম জুইত ভাজিব ফ্ৰেণ্ডছ, বেছিকৈ জুই দিলে এইখিনি জ্বলি যাব, জ্বলি গ'লে খাই ভাল নালাগিব, জ্বলা জ্বলা গোন্ধ আহিব। গতিকে কম জুইত ধুনীয়াকৈ ভাজি ল'ব। এয়া চাওকচোন, হৈ যাব এনেদৰে ভাজিলে। এইখিনি মই এতিয়া অজৰাই থৈ দিওঁ। এইখিনি এতিয়া মই ভালদৰে পানীৰে ধুই দিম। এতিয়া আহকচোন ৰেচিপিটোৰ বাকী প্ৰচেছখিনি কৰোঁ। দাইল ভাজি লোৱা কুকাৰটোতে মই অকণমান তেল দিছোঁ আৰু অকণমান জিৰা ছটিয়াই, লগতে 3টা ডাঙৰ পিঁয়াজ মই কাটি থৈছিলোঁ, সেইখিনিও মই ইয়াতে দি দিলোঁ। এতিয়া এইখিনি অকণমান ভাজি লৈছোঁ। এই ৰেচিপিটো বনাওঁতে মা মছলা মই ইউজেই নকৰোঁ, গতিকে মই পিঁয়াজ অকণমান সৰহকৈ দিছোঁ। পিঁয়াজখিনি বেছি সময় ভাজিব নালাগে, অকণমান ভাজিলেই হ'ল। আৰু এতিয়া ইয়াতে বইল কৰি লোৱা মাংসখিনিও দি দিলোঁ। এতিয়া এইখিনি ভালদৰে ভাজিম। ফ্ৰেণ্ডছ, মই বনোৱা ৰেচিপিটো আপোনালোকে ঘৰত বনাই খাই পাইছেনে? যদি পাইছে কমেণ্টত নিশ্চয় জনাব দেই। আৰু এইখিনি চাওকচোন, ইয়াতে মই কেইটামান কেঁচা জলকীয়া দি দিছোঁ। যোনে যিমান জ্বলা খায় সেনেকৈয়ে দিলে হ'ল। আমাৰ ঘৰত এইখিনি জ্বলা খায়, মই অকণমানে জ্বলা দিলোঁ। আৰু লগতে ইয়াতে নিমখ হালধি দি এইখিনি অকণমান আৰু ভালদৰে ফ্ৰাই কৰিম। যেনেকৈ মাছ ফ্ৰাই কৰোঁ ঠিক তেনেদৰে এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। এই মাংসখিনি আধা ভজা হ'লে ইয়াতে 2টা আলু কাটি দিব। এয়া চাওকচোন, মই 2টা আলু লৈছোঁ আৰু আলু টুকুৰাবিলাক অকণমান সৰু কৰিয়েই ৰাখিছোঁ। এতিয়া এইখিনি আকৌ অকণমান টাইম ভাজি ল'ম। মনত ৰাখিব ফ্ৰেণ্ডছ, এইখিনি ভাজোঁতে গেছৰ ষ্টিমটো অকণমান কমাই ৰাখিব, নহ'লে এইখিনি তলত লাগি যাব। গতিকে অকণমান কমাই ৰাখিব। আৰু যদি বেছি লাগি যোৱা যেন পায় তেনেহ'লে অকণমান পানী ছটিয়াই আকৌ ইয়াতে ভাজি ল'ব। আলুখিনি মাংসৰ লগত ভালদৰে মিক্সিং হোৱাৰ পিছত ইয়াতে আদা নহৰু অকণ দি দিছোঁ। আদা নহৰু মই থেতেলিয়াই লৈছিলোঁ, সেইখিনি দেখুওৱা হোৱা নাই। কেমেৰাটো ধৰি পেলাই এইখিনি দেখাব অলপ দিগদাৰ লাগে বাবে মই নেদেখালোঁ। মই ইয়াতে 2টা নহৰু লৈছোঁ আৰু অকণমান আদা লৈছোঁ। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। নহৰু দিলে অকণমান তলত লাগি যায়, গতিকে আপোনালোকে অকণমান আকৌ পানী ছটিয়াই পেলাই নহৰুখিনি ভালদৰে ভাজি ল'ব। মনত ৰাখিব, এইখিনি ধুনীয়াকৈ ভাজিব লাগিব। এয়া চাওকচোন, ঠিক তেনেদৰে তেল ওলাই গৈছে, ধুনীয়াকৈ ভাজা হৈ গৈছে এইখিনি। এতিয়া ইয়াতে মই ধুই লোৱা মাটিমাহৰ দালিখিনি দি দিলোঁ। ভাজি লৈছিলোঁ যে, সেইখিনি ভালদৰে ধুই ইয়াতে দি দিলোঁ। এতিয়া এই গোটেইখিনি আকৌ অকণমান টাইম ভালদৰে ভাজি ল'ম। ৱাও ফ্ৰেণ্ডছ, মাটিমাহৰ দাইলৰ যে ইমান ধুনীয়া চেণ্ট আহিছে নহয়, ভাজি লোৱাৰ বাবে চেণ্টটো বৰ ধুনীয়া আহিছে। খাই খুব টেষ্টি হ'ব দেই আজি। ফ্ৰেণ্ডছ, এয়া চাওকচোন, তেজপাত মই এতিয়াহে দিছোঁ। আপোনালোকে তেলত দি ল'ব পাৰে, মই তেলত দি নলওঁ কাৰণ তেজপাতটো জ্বলি যায়, মই ভাল নাপাওঁ। সেয়েহে মই তেজপাতটো পিছতেই দিলোঁ, গোন্ধটো থাকি যায়, খুব ভাল লাগে। ফ্ৰেণ্ডছ, মই কৈছিলোঁ নহয় মছলা পাতি মই একো ইউজ নকৰোঁ, মই একো ইউজ কৰা নাই। ইয়াতে অকল গৰম মছলা দিছোঁ। আজি গোটা গৰম মছলা নাছিল বাবে মই গুড়া গৰম মছলাকে দিলোঁ। আপোনালোকে পাৰিলে গোটা গৰম মছলা দিব দেই, টেষ্টটো আৰু বেছি ধুনীয়া হয়। ফ্ৰেণ্ডছ, এইখিনি ভালদৰে মিক্সিং কৰাৰ পিছত বেছি ভাজিব নালাগে আৰু ইয়াতে পানী দিব পৰা হৈছে। চাওকচোন, জৰজৰীয়া হৈছে, চেণ্টটো বৰ ধুনীয়া আহিছে। গৰম মছলাৰ গোন্ধটো থাকিবৰ বাবে মই পানী দিয়ে দিলোঁ। জোখমতে আপোনালোকে পানী দি ল'ব। মই পানী দি দিছোঁ আৰু এতিয়া এইখিনি ভালদৰে লৰাই জোখমতে পানী দিলোঁ। দি এতিয়া ঢাকনি এখন দি 2টা চিটি মৰালৈকে অকণমান ৱেইট কৰিম। আৰু ইয়াতে এটা আৰু বস্তু দিম বুলি কৈছিলোঁ নহয় ফ্ৰেণ্ডছ, এতিয়া বলকচোন, এইখিনি ঢাকনি দি থৈ দিওঁ আৰু মই ইয়াতে আকৌ কি দিম সেইখিনিত যোজা কৰোঁ বলক। ফ্ৰেণ্ডছ, এয়া চাওক, আজিৰ ৰেচিপিৰ ইম্পৰ্টেণ্ট বস্তু এইটোৱে আছিলে। আজিৰ ৰেচিপিৰ ইম্পৰ্টেণ্ট বস্তু এয়া হ'ল বেঙেনা। বেঙেনা মই 2টা লৈছোঁ। এই 2টা বেঙেনা মই দুফালকৈ কাটি লৈছোঁ আৰু ধুনীয়াকৈ মই এই বেঙেনাখিনি ফ্ৰাই কৰি ল'ম। নিমখ হালধি
দি ভালদৰে ফ্ৰাই কৰি লৈছোঁ। এয়া চাওকচোন, ভিডিঅ'ত দেখুৱাৰ দৰে ঠিক এনেদৰে ফ্ৰাই কৰি ল'ব। ফ্ৰেণ্ডছ, আপোনালোকে এনেদৰে ব্ৰইলাৰ মাংস বেঙেনাৰে খাই পাইছেনে? নক'ব আৰু ফ্ৰেণ্ডছ, এই জুতিটো এনেকুৱা জুতি নহয়, এবাৰ খালে আপোনালোকে এই জুতি কেতিয়াও নাপাহৰে, 100% গেৰেণ্টি লওঁ। এনেকুৱা টেষ্টি হয় নহয় ফ্ৰেণ্ডছ, মজা। এইফালে চাওকচোন, মই 2টা চিটি মাৰিলে কুকাৰত আৰু ঢাকনি খুলি চালোঁ। ৱাও, কি ধুনীয়া চেণ্ট আহিছে ফ্ৰেণ্ডছ, লুক এট দিছ। চাওক, কালাৰ চাওক আৰু ইয়াৰ চেণ্টটো, মোৰ জিভাৰ পানী পৰি গৈছে ফ্ৰেণ্ডছ। ৰ'ব ফ্ৰেণ্ডছ, কলৈকো আঁতৰি নাযাব, ৰেচিপি এতিয়াও শেষ হোৱা নাই দেই। এয়া চাওক, এতিয়াহে দিছোঁ। এয়া হ'ল জালুক, মই খুন্দি লৈছিলোঁ, আৰু এয়া হ'ল শেষত আদা দিলে চেণ্টটো আৰু মজা লাগিব। জালুক দিলে জালুকৰ জ্বলাটো পাম। উফ, কি মজা, খাওক আৰু এইখন। ৰ'ব, বেঙেনা দিয়াই নাই নহয়, বেঙেনা দিব আছে, নেযাব দেই আঁতৰি। ৰেচিপি দেখি যদি আপোনালোকৰো জিভাৰ পানী পৰিছে, তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু এনেদৰে বনাই খাই চাব দেই। এয়া চাওক, বেঙেনা হৈ গৈছে, এইখিনি মই এতিয়া ইয়াতে দি দিম। উফ, কি মজা ফ্ৰেণ্ডছ, খাব আৰু আজি খোৱাৰ পৰা কোনো নুঠে দেই, খুব টেষ্টি হৈছে ফ্ৰেণ্ডছ। ইয়াৰ গ্ৰেভিটো এনেদৰে ৰাখিলেই হ'ল। এতিয়া গৰমে ভাতৰ লগত পৰিৱেশন কৰিলেই হ'ল। এয়া মই ভাইটিৰ কাৰণে অলপ টিফিনত উলিয়াই থৈছোঁ, আৰু এইখিনি আমি এতিয়া ঘৰত খাম। ৰ'ব, মই ভাতখিনি লৈ আহোঁ, একেলগে আপোনালোকক খায়ো দেখুৱাই দিওঁ দেই। এয়া ভাত কেইটামান লৈছোঁ, আৰু এয়া মাহৰ দাইল, মজা। খাম আৰু মই এতিয়া, ৰ'ব আপোনালোকক খাই দেখুৱাওঁ নিমখ পাৰফেক্ট হৈছে নে নাই। ফ্ৰেণ্ডছ, আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে? লোভনীয় হৈছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তামাম টেষ্টি হৈছে, নিমখ পাৰফেক্ট হৈছে, আৰু নিউ ভিউজসকলে চেনেলটো আগুৱাই দিব, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই সকলোকে।